बिटिसिआव बिपिएफआ सोरखार फैफिननाय उनाव गोहोगोरा जानायखौ नुनो मोन्दों। बे बाराव जिल्लानि दिसपुर सल' जात्रानि उनाव बियाब थाखोनि दिसपुर सल' जात्रा लागोन। नेक्स्ट प्रग्रामটো হ'ব समष्टि वाइसत दिसपुर सल' जात्रा। जेसेबांखि बुङा मानो सिट शेयारिंआ फाइनाल जायाखै। सिट शेयारिं फाइनाल হোৱা নাই। যিমানেই নকয় কিয় ফাইনাল হোৱা নাই। ফাইনাল হ'লে মোৰ মুখৰ পৰাই শুনিব আপোনালোকে। बिटिसिआव विधानसभा बिसायख'थिनि थाखाय बार बारनायखौ नुनो मोन्दों। आथिखालाव बिपिएफआ गावनि दोलोनि गोख्रोंथिखौ दिसपुर सल' जात्रानि गेजेरजों दिन्थिदों। फैगौ विधानसभा बिसायख'थिनि थाखाय बिपिएफआ एनडिए जानानै गेलेनो थाग-थियारि। मख'नो गोनांदि बिटिसिनि मोनजिबा बियाबनि थाखाय बिजेपि आरो बिपिएफनि सिट शेयारिंआ दाबो फाइनाल जायाखै होनना बिटिसिनि गाहाय हाग्रामा महिलारिया खौरां बिजोङाव बुंथियो। लोगोसे जिल्ला थाखोनि दिसपुर सल' जात्रानि उनाव बे बाराव बियाब थाखोनि दिसपुर सल' जात्रा लानायनि इसारा होदों महिलारिया। बेनि अनगायैबो फैगौ 13 मार्च खालि हादोरनि गाहाय मन्थ्रि नरेन्द्र मदि फैगोनखौ लानानै बिटिसिनि गाहाय हाग्रामा महिलारिया खौरां बिजों ओरैबायदि बुङो। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আমাৰ টাৰ্গেটটো হ'ল 2 লাখ। 2ৰ তলত নহ'ব। 2ৰ ওপৰত আমি আমাৰ ৰাইজ গেদাৰিং কৰিবৰ কাৰণে আমি অৰ্গেনাইজ কৰি আছোঁ। আৰু আমি আশাবাদী যেহেতু বিটিচিত আহিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচি বাকী হিচাপে বহুত অপেক্ষা কৰি আছোঁ কিবা একটা দি যাব বুলি। মিটিং আছে আমাৰ 3টা বজাত আমাৰ হাউলি বটলিং গেষ্ট হাউচত। আমি এনেকুৱা পাৰ্টি ঘোষণা নকৰিব। টিকেট জাষ্ট এপ্লাই কৰিব পাৰিব সেইটো কেই তাৰিখৰ পৰা আমি এপ্লাই কৰিব দিম ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আৰু আমি মেনিফেষ্টোটো সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ কাম কৰি যাম এইবিলাকৰ ওপৰত আলোচনা কৰি মেনিফেষ্টো বনোৱাৰ কাৰণে আমি দায়িত্ব দিব। এইটোৱে আৰু আমাৰ এতিয়াতো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট ৱাইজ যিটো দিছপুৰ ষোল্ল যাত্ৰা সেইটো প্ৰগ্ৰাম যোৱাকালি শেষ হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰগ্ৰামটো হ'ব সমষ্টি ৱাইজত দিল্লী ষোল্ল যাত্ৰা দিছপুৰ ষোল্ল যাত্ৰা সেইটো আমি কৰিম। সিট শেয়ারিংটো ফাইনাল হৈছে না? সিট শেয়াৰিং ফাইনাল হোৱা নাই। যিমানেই নকয় কিয় ফাইনাল হোৱা নাই। ফাইনাল হ'লে মোৰ মুখৰ পৰাই শুনিব আপোনালোকে। আলোচনা বিলোচনা কৰি আছে যেনবা বহুত মানুহে ডাউট কৰিছে কোনোবা সমষ্টিত বিজেপি এৰিব নেকি, কোনোবা সমষ্টিত বিপিএফ ল'ব লাগে। এইবিলাক বিজেপি কৰ্মী আৰু বিপিএফৰ কৰ্মীৰ মাজত সেইটো বহুত সন্দেহ কৰি পেলাই আলোচনা কৰি আছে। কিন্তু এনেকুৱা একজাক্ট পিকচাৰ এতিয়াও অহা নাই।